যদি তুমি ডেলিভাৰী বয়ৰ কাম কৰিম বুলি আহিছা আৰু তোমাৰ কাৰণে ভিডিঅ'টো আৰু তুমি মৰ্নিং আহিব লাগিব 8টা বজাত আৰু সবে নিজৰ নিজৰ মালবোৰ ল'ব লাগিব আৰু সব সাইডত নিজৰ নিজৰ মাল পেলাই থোৱা থাকিব আৰু সবে নিজৰ নিজৰ মাল লৈ কিনে অবডি কৰিব লাগিব সিস্টেমত বিহু বুলি মাল এইকেইদিন বহুত আহিছে আৰু মই মাল পালো 187টা আৰু তোমালোকে যদি নতুনকৈ মোৰ ভিডিঅ' চাই আছা গম নোপোৱা চাগে মই 100 ডে চেলেঞ্জ হৈছো আইফোন লোৱাৰ আজি হল 72 ডেজ হয় যদি তোমালোকে এতিয়ালৈকে মোক পেজটো ফলো কৰা নাই ফলো কৰি লোৱা কাৰণ মই জব ৰিলেটেড ভিডিঅ' দি থাকো যদি জব ওলাই মই ফ্লিপকাৰ্টত লগালগ আপডেট দি দিওঁ আৰু এতিয়া আহি গলো বৰবৰুৱা লাহনকাত আছো প্ৰথম কাষ্টমাৰজনক পাৰ্চেলটো দি লোৱা হৈ গল আৰু আহি গলো সেকেন্ড কাষ্টমাৰো দি লোৱা হৈ গল পাৰ্চেল তো গাইজ মই এতিয়া পাই গলো বৰবৰুৱা কাকতি গাঁও আৰু ইয়াতে ৰখি আছো ফাইনালি পাৰ্চেলটো দি লোৱা হৈ গল আৰু এতিয়া আহি গলো বিচিবেল টাউনশ্বিপ আৰু মাল চোৱা কিমান লুডি লোৱা আছে আৰু নাই ইয়াত বহুত পাৰ্চেল আছে দিবৰ কাৰণে এতিয়াও দিয়া শেষ হোৱাই নাই টাউনশ্বিপৰ পাৰ্চেলখিনি শেষ কৰা হৈ গল আৰু এতিয়া ফাইনালি পাই গলো দুলীয়াগাঁও আৰু দুলীয়াগাঁও দুটা পাৰ্চেল আছিলে দিবৰ কাৰণে এইকেইটা দি লোৱা হৈ গল আৰু আহিলো এতিয়া বৰবৰুৱা ৰামেশ্বৰ স্কুল আৰু ৰামেশ্বৰ স্কুলৰ ফ্ৰণ্টতে লগৰ এটা ৰখি আছিলে তাকো দি লোৱা হৈ গল পাৰ্চেল আজি পাৰ্চেল নিছিলো 187টা আৰু পিকআপ চিকআপ মিলাই দিলো 168টা আৰু কিমান টকা ইনকাম কৰিলো মই কমেন্ট বিন্দত জনাই দিম আজিলৈ মানে নেক্সট ভিডিঅ' লগ পাম বাই বাই